বেয়া সময়ত কি কৰা উচিত? সকলো মানুহৰ জীৱনত ভাল বেয়া সময় আহে। সেই সময়ত কিছুমান জিলিকি উঠে আৰু কিছুমান সিঁচৰিত হৈ পৰে। ভাল আৰু বেয়া সময় একোটা মুদ্ৰাৰ দুটা ফাল। বেয়া সময়ত কি কৰিব আৰু কি নকৰিব, নিজকে কেনেকৈ চম্ভালি ল'ব লাগে, সেইটোৱেই হ'ল গুৰুত্বপূৰ্ণ কথা। এই বিষয়ে জনাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। কাৰোবাৰ জীৱনলৈ বেয়া সময় আহিলে আতংকিত হ'ব নালাগে। শান্ত আৰু স্থিৰ মনেৰে সেই সমস্যাৰ কাৰণ বিচাৰি উলিয়াওক। সংযম আৰু আত্মবিশ্বাসেৰে কাম কৰক। চাণক্যই কৈছে যে ভাল আৰু বেয়া সময় একোটা মুদ্ৰাৰে দুটা দিশ। যেতিয়া এজন ব্যক্তিৰ জীৱনত এটা ভাল সময় থাকে, তেতিয়া এজন ব্যক্তিয়ে সেই সময় সোনকালে শেষ হোৱাটো নিবিচাৰে। একে সময়তে বেয়া সময় আহিলে মানুহে অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে এই সময় কেতিয়াও শেষ নহ'ব। কিন্তু এইটো এটা সত্য যে জীৱনত যদি ভাল সময় আহিছে, তেন্তে বেয়া সময়ো নিশ্চয় আহিব। কিন্তু প্ৰায়ে বেয়া সময়ত এজন ব্যক্তিয়ে নিজৰ চিন্তা শক্তি হেৰুৱাবলৈ ধৰে আৰু তেওঁ মানি ল'ব ধৰে যে এতিয়া তেওঁৰ জীৱনত একো ভাল কাম নহ'ব। কিন্তু তেনেকৈ ভবাটো ঠিক নহয়। এতিয়া জানো আহক, আচাৰ্য চাণক্যই এনে বেয়া সময়ত আমাক কি কৰিবলৈ কৈছে। ভয় নকৰিব বা ভয় নাখাব। বেয়া সময় আহিলে মানুহে ভয় খায়, আতংকিত হ'বলৈ ধৰে। গতিকে আতংকিত নহৈ শান্ত আৰু স্থিৰ মনেৰে সেই সমস্যাৰ কাৰণ বিচাৰি উলিয়াওক আৰু তাৰ পিছত ইয়াৰ সমাধান উলিয়াবলৈ চেষ্টা কৰক। সমস্যাৰ কাৰণ নাজানিলে সমাধান বিচাৰি নাপাব। আত্মবিশ্বাস হেৰুৱাব নালাগে। যেতিয়ালৈকে আমাৰ জীৱনত কোনো সমস্যা আৰু অসুবিধা নাথাকে, তেতিয়ালৈকে আমি আৰামত জীৱন কটাওঁ। কিন্তু বিপদ আৰু বেয়া সময়ৰ পিছতহে আমি সংগ্ৰাম কৰি জীৱনত আগবাঢ়ি যাওঁ। গতিকে ধৈৰ্য আৰু আত্মবিশ্বাসেৰে কাম কৰক। প্ৰতিক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়ক। চাণক্যই কৈছে যে পৰিস্থিতি আৰু ফল কেতিয়াও মানুহৰ হাতত নাথাকে, কিন্তু সেই পৰিস্থিতি আৰু ফলাফলৰ প্ৰতি কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে সেয়া 100% মানুহৰ হাতত। গতিকে যিজন ব্যক্তিয়ে তেওঁৰ প্ৰতিক্ৰিয়া চম্ভালিব পাৰে, তেওঁ জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিটো নিজৰ সফলতাৰ পথ বিচাৰি উলিয়াবলৈ সক্ষম হয়।